তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো বহুত বেছি ভালে আছা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ডাইৰেক্টলি জংঘলৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এখন সাধাৰণ জংঘল নহয়, এখন জংঘলতে শ্বুটিং কৰিছে জুবিন গাৰ্গৰ কাঞ্চনজংঘা নামৰ ছবিখন আৰু বঢ়িয়া এটা ভিউৰ মাজেৰে আমি গৈ আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকা, আজি ভিডিঅ'টো শেষলৈকে একদম বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আমি চাবলৈ গৈ আছোঁ মাজুলী এখন বিখ্যাত ৰিজৰ্টটো চাই থাকা। ইমান ধুনীয়া ভিউৰ মাজেৰে আহি মানে মাজুলীত গড়মূৰত থকা এটা মানে ৰিজৰ্ট চাবলৈ আহিছোঁ, যাৰ নাম হৈছে ডেকা চাং। তো এইটোৱে হৈছে সেইটো ৰিজৰ্টটো আৰু ৰিজৰ্টখনৰ একদম কাষতে পূৰা একদম ধুনীয়া এটা ভিউ দেখিছা নাই? এইফালে পূৰা একদম নদীখন নাম বোলে লুইত বোলে। তো এখন নদী চদী আছে, পূৰা একদম বঢ়িয়া এটা ফিল আহিব। তো আহিব সকলো ৰিজৰ্টখন বঢ়িয়াকৈ। আৰু সেইটো দেখিছেনে? আৰু নদীখনৰ ইটো পাৰে কি বনাই আছে, সেইটো পূৰা ৰাৱণৰ এখন মুখা বনাই আছে। আৰু গাইছ আমি ডাইৰেক্টলি সোমাই আহিলোঁ আৰু ইয়াতে বোলে ৰাস উপলক্ষে টিকট ছিষ্টেম কৰা হৈছে, তো কাটি লওঁ আৰু। তো টিকেট কাটি মেলি পূৰা বেছি নহয় 20 টকা। তো আহি গ'লোঁ আৰু বন্ধুসকল, এইটো হৈছে মাজুলীৰ বিখ্যাত ডেকা চাং ৰিজৰ্ট আৰু য'ত নেকি এইবাৰ ৰিচেণ্টলি ৰাসত ডিম্পু বৰুৱাও ইয়াত গেষ্ট হিচাপে থাকি গৈছে। তো মানে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, শেষলৈকে চোৱা। বৰ বিশেষ বেছি চাব লগা বস্তু নাই, তো হ'লেও মানে ইয়াত ফটোগ্ৰাফী প্লেচ আৰু ফটো চটো ভাল উঠিব। তো এইফালে পূৰা ফটো চটো উঠি আছে আৰু জোলনা চোলনা খেলি মেলি পূৰা সৰু ল'ৰা ছোৱালীৰ নিচিনা। তো এইটোৱে হৈছে মাজুলীৰ গড়মূৰত থকা নাম থকা ৰিজৰ্টটো ডেকা চাং। তো যিহেতু ৰাস চলি আছে, তো পূৰা অলপ চলপ ভিৰ হৈ গৈছে, পূৰা মানুহ আহি আছে। আৰু বন্ধুসকল, ৰিজৰ্টটোৰ কাষতে সেইফালে আপোনাৰ ৰেষ্টুৰেণ্টৰ ব্যৱস্থাও কৰি থোৱা আছে, যাতে সকলোৰে সুবিধা হয়। তো ইয়াতে মানে জনজাতীয় খাদ্য সামগ্ৰী সকলো সুবিধা হ'ব। তো মানে সকলো আহিব বঢ়িয়া। আমি মানে ফেৰীতে লগ পাইছিলোঁ, আকৌ ইয়াতে পূৰা লগ পাই গৈছোঁ ভাইহঁতক। সিহঁতি পূৰা ফটো চটো উঠি আছে। তো ইয়াতে ভাই ডেকা চাঙৰ ফিল্ডটো কোৱা। একেবাৰে ফাল্টু ফাল্টু 20 টকা এনেই দিলোঁ ন? 20 টকা এনেই দিলোঁ। এখন এই বগা চিগা বাঁহ চাবলৈ আহিলে ইয়াত। ওপৰলৈ উঠি চাওঁ কিনো আছে কি কথা। তো এই যিহেতু এইখন আছেই, তো ওপৰলৈ উঠি গৈ আছোঁ। তো ব'লকচোন আৰু ওপৰতনো কি আছে চাওঁ, যিহেতু ডিম্পুৰ বৰুৱাও থাকি গৈছে। তো চাই লওঁ আৰু বন্ধুসকল, এনেকৈ ৰুম চুমবিলাক পূৰা সজাই থোৱা আছে, সকলো আহিব পাৰিব, মানে পূৰা একদম ৰুম চুম লৈ থাকিব মেলিব পাৰিব মাজুলী আহিলে আৰু। তো সেইটোৱে আৰু বন্ধুসকল, ৰিজৰ্টটোৰ অকণমান কাষতে মানে ট্ৰেইন চেন লৈ থাকিব পৰা ব্যৱস্থাও আছে আৰু এইফালে পূৰা ফটো চটো মাৰি ল'ব পাৰিব, ইয়াতে বঢ়িয়া প্লেচ আছে। তো এতিয়া গাইছ আমি মানে জুলনা খেলাৰ ফিল্ডলৈ আছোঁ, সৰু বাচ্চা নিচিনাকৈ। ৰিজৰ্টটোত ইমান দেখাবলগীয়া বৰ বিশেষ নাই, তো যিখিনি পাৰিলোঁ দেখালোঁ। আৰু মেইনলি মানে এইটো গেষ্ট থাকিবৰ কাৰণে আৰু বেষ্ট হয়। আৰু এতিয়া তোমালোকে গোটেই সমগ্ৰ মাজুলীখনৰ এটা শ্বৰ্ট ভিডিঅ' ধুনীয়াকৈ চাই লোৱা। আৰু বন্ধুসকল, আজি যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তো এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো জৰুৰী। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব একদম নাপাহৰিব। তো নতুন এটা ভিডিঅ'ত জল্দি লগ পাম। বাই বাই।